নমস্কাৰ স্বাগতম জনাইছোঁ নয়নমণি পেগু অন্য এটা ব্লগলৈ। আজি আমাৰ কৰ্মশালা শেষৰটো দিন, অকণমান মানে কি বোলে শেষৰটো দিন বুলি ক'বলৈহে, কিন্তু আজি শেষৰ দিনা আমাৰ আজি কোনো ধৰণৰ স্পেচিয়েল নাই, হ'লেও অকণমান কেনেকৈ কি কৰিছোঁ আমি সেইখিনি আপোনালোকক মাজে মাজে দেখুৱাই থাকিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ পালোহি। যিহেতু আজি শেষৰটো দিন হ'লেও আমি সামৰণি অনুষ্ঠানটো এনেকৈ নাপাতোঁ, বেলেগ এদিনাখনি পাতিম। যিহেতু আমাৰ অকণমান সময়ৰ অসুবিধাৰ কাৰণে আজি সামৰণি অনুষ্ঠানটো বৰ সুন্দৰকৈ পাতিব পৰা নাই। তথাপিতো যেনেকৈ আমি আজি সামৰণি দিম, মানে সামৰণি অনুষ্ঠান নহয়, সামৰণি কৰিম, কেনেকুৱা কৰিম কি কৰিম আপোনালোকে মাজে মাজে চাই থাকিব দেই। ষ্টুডেণ্টবোৰ এনেকৈ বহি আছে। যিহেতু মই আজি অহা অকণমান দেৰি, যিহেতু মোৰ গোসাঁনীয়ে আমনি কৰিছিলে, তাৰপিছত এতিয়া ভাবিছোঁ গাৰ্জেনবোৰক অকণমান নকওঁ, গাৰ্জেনবোৰে জানিলেহে ল'ৰা ছোৱালীবোৰে কেনেকৈ নাচিছে, কি কৰিছে, কি নাই কৰা গম পাব। যোজনা এভাগি গাই দিয়ক। মাকহঁতে গাই থকা দেখি ছোৱালীখিনিয়ে ল'ৰা ছোৱালীবিলাকে সহায় কৰি দিছে। গ্ৰুপ A, B, C এনেকৈ গ্ৰুপ ছিষ্টেম দি দিছিলোঁ। ইয়াতো চি গ্ৰুপ ডাঙৰ।
শ্ৰী গ্ৰুপ নহয় এ গ্ৰুপ চি গ্ৰুপহে ওলাইছে অকণমানি কেইজনী কি সুন্দৰকৈ নাচিছে চাওকচোন নাচি আছে তাই কোনোদিনো অহা নাই আজি ফাৰ্ষ্ট টাইম হৈছে মাকে লগতে নচলাই দিছে চাওকচোন কি ধুনীয়াকৈ নাচি আছে এনেকৈ সৰু সৰু কণমানিবোৰ নাচি থাকিলে মোৰ গোসাঁনীজনীও ভাব চাগে এনেকৈয়ে নাচিব বুলি মোৰ অনুভৱ হয় এতিয়া গোসাঁনীজনী প্ৰতিচ্ছবিটো তাহাঁতৰ মুখত ভাবি অহা যেন পাওঁ কি ধুনীয়াকৈ নাচি আছে চাওকচোন আইঐ একেবাৰে শেষত ভাগৰ লাগিছে দেখিছেনে কি ষ্টাইলত বহি আছে ছোৱালীখিনিয়ে বাচ্চাবোৰ চাওকচোন ইমান মৰম লগাকৈ বহি আছে ৰাম ৰাম ইমান ভাগৰ লাগিছে তাহাঁতৰ